নমস্কাৰ মই ৰাজীৱ ৰাজ আজি মই ক'বলৈ ওলাইছো দেশৰ আন এক কন্ট্ৰভাৰ্চিয়েল ইস্যু ইউটিউব ভাৰ্চেছ টিকটকৰ কথা এই কন্ট্ৰভাৰ্চি আৰম্ভ হৈছিল আৰ্গুমেণ্টৰ পৰা ইউটিউব আৰু টিকটক কোনটো বেটাৰ প্লেটফৰ্ম হয় তাক লৈ এক আৰ্গুমেণ্ট হৈছিল ইউটিউব আৰু টিকটকৰ মাজত ইউটিউবে ৰোষ্ট কৰিছিল টিকটকক টিকটকে ৰোষ্ট কৰিছিল ইউটিউবত কিন্তু যেতিয়া কেৰি মিনাটিয়ে এটা ভিডিঅ' বনালে য'ত তেওঁ কিছুমান ৱৰ্ড ইউজ কৰিলে টিকটকৰ ওপৰত টিকটক যিবিলাকে ইউজ কৰে সিহঁতক লৈ পেলাই কিছুমান ৱৰ্ড ইউজ কৰিলে কেৰি মিনাটি যাৰ ফলত এই আৰ্গুমেণ্টটো হাই লেভেললৈকে গুচি গ'ল পিছত ইউটিউবে এই ভিডিঅ'টো ডিলিট কৰিলে তাত ৱৰ্ডবিলাক ইউজ কৰিছে তাৰ কাৰণে ডিলিট কৰা নাই ডিলিট কৰিছে কিয় টাৰ্ম এণ্ড কণ্ডিশ্যন কিছুমান থাকে যাতে সেই ভিডিঅ'টোৰ পৰা কোনো হিংসামূলক কাম হ'বলৈ নাপায় কোনো এটা পাৰ্টিকুলাৰ গ্ৰুপৰ প্ৰতি হিংসা নাহে যিটো তেওঁ এই ভিডিঅ'টোত কিছুমান লাইন ক্ৰছ কৰিছিলে যাৰ বাবে এই ভিডিঅ'টো ডিলিট কৰিলে আপোনালোকে কি ভাবে টিকটকটো বেটাৰ প্লেটফৰ্ম হয় নে ইউটিউবটো বেটাৰ প্লেটফৰ্ম হয় এইটো আপোনালোকৰ চইচ আপোনালোকে কি ব্যৱহাৰ কৰে কোনোবাই টিকটকত বনাই ভাল পাইছে টিকটকত বনাব কোনোবাই ইউটিউবত ভাল পাইছে ইউটিউবত বনাব কিন্তু মই যিসমূহ টিকটকত বেয়া গুণ দেখিছোঁ সেইসমূহ কৈ দিছোঁ প্ৰথম কথা টিকটকৰ ফলত কি হৈছে মানুহক যি এটা লং ডিউৰেশ্যন মনোযোগ লাগে মানুহে যে একেৰাহে একাগ্ৰতা মনোযোগ এটা বৃদ্ধি কৰি ৰাখিব লাগে এইটো টিকটকৰ ফলত কমি গৈছে টিকটকে কি কৰিছে 15-10 ছেকেণ্ডৰ ভিডিঅ' বনাইছে মানুহে 15 ছেকেণ্ডৰ ভিডিঅ' চাইছে সোৱাইপ কৰিছে 15 ছেকেণ্ডৰ ভিডিঅ' চাইছে সোৱাইপ কৰিছে ভাল লাগিছে সোৱাইপ বেয়া লাগিছে সোৱাইপ 15 ছেকেণ্ডত তেওঁলোকৰ মুড সুইং হৈ আছে আপোনালোকে চাওক প্ৰথম আহিছে ধৰক ইমোশ্যনেল ভিডিঅ' চালে সোৱাইপ কৰিলে এণ্টাৰটেইনমেণ্ট ভিডিঅ' চালে সোৱাইপ কৰিলে লাভ ৰিলেটেড ভিডিঅ' চালে সোৱাইপ কৰিলে মানুহৰ মুডটো কেনেকৈ ইয়াৰ পৰা চেঞ্জ হৈ আছে মানুহৰ মুড সুইং হৈ আছে যাৰ ফলত মানুহৰ মনোযোগৰ ক্ষমতা লাহে লাহে কমি আহিছে মানুহে যিটো এটা একাগ্ৰতা লাগে কোনো এটা বস্তুৰ প্ৰতি লং স্পান যিটো একাগ্ৰতা লাগে সেইটো কমি আহিছে যিটো এটা বেয়া গুণ বুলি ক'ব লাগিব টিকটকৰ তাৰ পিছত হৈছে যদিহে কোনো এটা ভিডিঅ'ত ভাল মেছেজ পঠাব লাগে মানুহক অতি কম 5 মিনিট সময় 4 মিনিট সময় লাগে কিন্তু টিকটকৰ ডিউৰেশ্যনটো হৈছে 10 ছেকেণ্ড বা 15 ছেকেণ্ড 10 ছেকেণ্ড বা 15 ছেকেণ্ডত কি ভাল মেছেজ পঠাব কি ভাল শিক্ষা দিব সেইটোৰ ওপৰত এটা প্ৰশ্নবোধক চিন আছে কিন্তু ইউটিউবত এটা পৰ্যাপ্ত পৰিমাণৰ সময় পোৱা যায় য'ত তেওঁলোকে এটা ভাল মেছেজ পঠাব পাৰে ক্ৰিয়েটৰে এটা ভাল কণ্টেণ্ট দিব পাৰে কিন্তু টিকটকত 15 ছেকেণ্ড বা 10 ছেকেণ্ডত কিনো ভাল মেছেজ পঠাব কিনো ভাল কথা ক'ব সেইটো এটা প্ৰশ্নবোধক চিন এণ্ড নম্বৰ 3 টিকটকত ক্ৰিয়েটৰৰ ক্ৰিয়েটিভিটি কম দেখা যায় টিকটকত অলৰেডি মিউজিক ফিট থাকে ক্ৰিয়েটৰ লিপচিং কৰিব লাগে ড্ৰেছ আপ কৰিব লাগে সেইখিনি কিন্তু ইউটিউবত কি হয় ইউটিউবত আপোনালোকে কণ্টেণ্ট চাব লাগিব আপোনালোকে ডাটা কালেকশ্যন কৰিব লাগিব আপোনালোকৰ ভইচ নিজৰ হ'ব গোটেইখিনি আপোনালোকৰ নিজৰে হ'ব তাত ক্ৰিয়েটৰৰ ক্ৰিয়েটিভিটি বেছিকৈ দেখা যায় কিন্তু টিকটকত ক্ৰিয়েটৰৰ ক্ৰিয়েটিভিটি ইউটিউবৰ তুলনাত বহু পৰিমাণে কম দেখা যায় তাৰ পিছত হৈছে টিকটকে আমাৰ যিটো মানুহৰ পেচেন্স লেভেল আছে যিটো মানুহৰ ধৈৰ্যৰ ক্ষমতা আছে সেইটো কমাই দিছে কিয় চাওক আমি ধৰক এখন কিতাপ পঢ়িলোঁ সেই কিতাপখন পঢ়িলে আমাৰ এদিন বা দুদিন লাগিব কিতাপখন পঢ়ি শেষ কৰিবৰ বাবে বা বুজিবৰ কাৰণে তাৰপিছত এখন যদি আমি মুভি চাই শেষ কৰিব লাগে অতি কমেও 3 ঘণ্টা বা 2 ঘণ্টা সময় লাগিবই তাৰপিছতে আহিল ইউটিউবত আমাৰ অতি কমেও 5 মিনিট 10 মিনিট 20 মিনিটৰ সময়ৰ এটা ভিডিঅ' ইউটিউবত আমি চাব লাগিব তাৰপিছত আহিল ফেচবুক ইনষ্টা ছ'চিয়েল প্লেটফৰ্মসমূহ য'ত আমি কি কৰোঁ য'ত আমি এটা পোষ্ট অতি কমেও 1 মিনিট বা 2 মিনিট সময় আমি চাব লাগিব কিন্তু টিকটকে কি কৰিছে এই যিটো লেভেল আছে সেইটো এটা এক্সট্ৰিম লেভেললৈকে লৈ গৈছে আপোনালোকে চাওক ইয়াত 10 ছেকেণ্ড বা 15 ছেকেণ্ড আপোনালোকে চাব লাগিব যাৰ ফলত মানুহৰ ধৈৰ্যৰ ক্ষমতাটো কমি গৈছে এতিয়া এনেকুৱা হৈছে যেন মানুহক 10 ছেকেণ্ডতে এণ্টাৰটেইনমেণ্ট লাগিব 15 ছেকেণ্ডতে এণ্টাৰটেইনমেণ্ট লাগিব মানুহৰ কোনোবা যেতিয়া ভাল মেছেজ দি আছে যদি ক্লাছত কোনোবা টিচাৰে ভাল কিবা লেকচাৰ দি আছে তেনেহ'লে মানুহৰ শুনাৰ ধৈৰ্য নাই কাৰণ তাত এণ্টাৰটেইনমেণ্ট নাই আপোনালোকে যদি ফিল্ম এখনো চাই আছে তাত যদি 5 মিনিট বা 2 মিনিট সময় যদি কিবা এটা বৰ চিন আহি গৈছে আপোনালোকে বৰ পাই গৈছে আপোনালোকে মোবাইলটো টিপি দিছে কাৰণ কিয় আপোনালোকে এণ্টাৰটেইনমেণ্ট লাগে টিকটকে এনেকুৱা কৰি দিছে আপোনালোকক 10 ছেকেণ্ডতে এণ্টাৰটেইনমেণ্ট লাগিব এইটো টিকটকে কি কৰিছে মানুহৰ ধৈৰ্যৰ ক্ষমতাটো বহু পৰিমাণে কমাই দিছে লগতে আৰু বহুত দিশ আছে যিটোৰ পৰা মই টিকটক মই সাজেষ্ট নকৰোঁ বা টিকটক মই ভাল নাপাওঁ কাৰণ টিকটকৰ যিবিলাক ক্ৰিয়েটৰ আছে তেওঁলোকৰ মেক্সিমাম টিনেজাৰ্ছ হয় যিটো সময়ত তেওঁলোকে ষ্টাডি গ'ল ৰাখিব লাগে যিটো সময়ত তেওঁলোকে কেৰিয়াৰ অৰিয়েণ্টেড গ'ল ৰাখিব লাগে তেওঁলোকে সেইটো সময়ত কাপল ৰিলেটেড কাপল গ'ল তেওঁলোকে ভিডিঅ' বনাই আছে সেইটো কাৰণতো মই ভাবোঁ যে টিকটকটো ইমান প্ৰিফাৰেবল নহয়
যদিহে ইউটিউব আৰু টিকটকক কম্পেয়াৰ কৰিব যাওঁ তেনেহ'লে ইউটিউব হৈছে বহু পৰিমাণে ভাল প্লেটফৰ্ম আপোনালোকৰ এজন ক্ৰিয়েটাৰ হিচাপে বা এজন ভিউৱাৰ হিচাপে হওক ইউটিউব হৈছে ভাল প্লেটফৰ্ম টিকটকৰ যে এই বেয়া দিশসমূহ আছে সেয়া নহয় টিকটকৰ ভাল দিশসমূহো আছে টিকটকত ভিডিঅ' বনাবৰ কাৰণে ইমান ইকুইপমেণ্টৰ দৰকাৰ নহয় বা ইমান ইনভেষ্টমেণ্ট কৰিব নালাগে এইটো এটা ভাল দিশ তাৰ লগতে টিকটকত ভিডিঅ' বনাবৰ কাৰণে আপোনালোকৰ ইমান এটা টাইম খৰচ নহয় সেইটো এটা ভাল দিশসমূহ চাব লাগিব আপোনালোকে বিবেচনা কৰক মই কাকো ডাঙৰ সৰু কৰিব যোৱা নাই মোৰ দৃষ্টিভংগীটো জাষ্ট কৈছোঁ যে টিকটক প্লেটফৰ্মতকৈ ইউটিউবৰ প্লেটফৰ্মটো বেটাৰ হয় আপোনালোকে কি ভাবে কোনটো প্লেটফৰ্ম বেছি বেটাৰ বুলি ভাবে আপোনালোকে কমেণ্টত লিখক আৰু যদিহে মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক ধন্যবাদ